মাজনিশা গল্ডিৰ কাষত গৰিমা শইকীয়াকাৰ মন গলেই গৰিমা আহে গল্ডিৰ কাষলৈ। শুকুৰবাৰে নিশা জুবিন ক্ষেত্ৰত কিছু সময়ৰ বাবে নীৰৱ হৈ পৰে গৰিমা। জুবিনে শুনিছে গৰিমাৰ মনৰ কথা। হয়তো গৰিমাই ভাবিছে জুবিনৰ গৰিমা হোৱাটো ইমান সহজ নহয়। কেনেকৈ জুবিনক যাবলৈ দিব গৰিমাই? বুকুৰ উমেৰে সাৱটি ৰখা শিশুটি যে এতিয়া নাই। স্বামীৰ কথা ৰাখিয়েই কপালৰ সেন্দুৰ আজিও জীয়াই ৰাখিছে গৰিমা শইকীয়াকাৰকে। কেৱল ইমানেই নহয়, প্ৰিয় পুৰুষৰ সৈতে কথা পাতিবলৈ এনেদৰেই সমাধিলৈ আহি থাকে জুবিন পত্নী। চকুত টোপনি নাই, মনে নামানে স্বামীৰ অনুপস্থিতিৰ কথা। মাজৰাতি হাহাকাৰ কৰি উঠে হৃদয়। আগৰ দৰে গৰিমাই নাহাহে, ধেমালি নকৰে। ফুলি উঠা দুচকু ভাবুক হৈ থাকে গৰিমা। এক কথাত আৱেগ ভৰা এখনি মুখ। এয়া চাওক, জুবিনৰ সৈতে কথা পাতিবলৈ সোণাপুৰৰ জুবিন ক্ষেত্ৰত শুকুৰবাৰে মাজনিশা উপস্থিত হ'ল গৰিমা শইকীয়াকাৰ। স্বামীৰ অৱৰ্তমানত সোণাপুৰৰ নিৰলে শুই থকা স্বামীৰ কাষত এইদৰেই দেখিবলৈ পোৱা গ'ল গৰিমা শইকীয়াকাৰক। চৌদিশে জুবিন গাৰ্গৰ অনুৰাগীয়ে জুবিন ক্ষেত্ৰলৈ অৰ্পণ কৰা সামগ্ৰী, ফটোবোৰ চাফা কৰিছে পত্নীয়ে, ধূলিবোৰ পৰিষ্কাৰ কৰিছে, এফালৰ পৰা সামগ্ৰীবোৰ সজাই গৈছে। হয়তো গৰিমাই অনুভৱ কৰিছে জীয়াই থকাটোৱেই জীৱন নহয়, উশাহ লৈ থকা মানেই জীৱন নহয়। থাকি গ'ল জুবিন গৰিমাৰ বহু অব্যক্ত কথা। প্ৰতিটো প্ৰজন্মই এবাৰলৈ হ'লেও মনত পেলাব এই প্ৰেমিক যুগলক।